ভালকে দিবা 1 2 3 ৰাইজসকল এতিয়া যদি আপোনালোকে আমাক অনুৰোধ কৰিছোঁ আমাক যদি অলপ সহায় সাহায্য কৰে এতিয়া আমি বাচি গ'লোঁ এতিয়া আমাৰ ল'ৰাগিলাখানে হাজিৰা কামলা কৰে তিৰিকে খুৱাব না আমাকে খুৱাব এতিয়া আমাৰ ওলে যাব নোৱাৰোঁ কাৰো তাকে কাম বন কৰিব যাব নোৱাৰোঁ বাচন পত্ৰ ধুব যাব নোৱাৰোঁ ল'ৰাগিলা হাজিৰা কৰিব নোৱাৰে নৰলি এতিয়া আমাৰ বাচবাৰ উপায় নাই 4টামান মাছুটো ক'ৰবাৰ পৰা আনো মাৰি ধৰি আকৌ চকত বেচবা নোৱাৰোঁ দোকান পাহাৰ বন্ধ ৰাস্তাত দেখি ওলাই যাব নোৱাৰোঁ আমি খাওঁ কেনেকৈ আজি 4-5 দিনে আজি আমি উপায় নাই আমাৰ চলবা এতিয়া আমাক ৰাইজে যদি অলপমান সহায় কৰে গভৰ্ণমেণ্টৰ পৰা আমি তেতিয়া অলপ বাচবা পাৰোঁ দুখীয়া মানুহ আমি আমাৰ চলবাৰ আৰু উপায় নাই আমি দুখীয়া মানুহ কহাই যাওঁ ভাত খাইছ না আমি ভাত পানী খাবই পৰা নাই আমি চাউল নাই দোকানত 22 টাকাকৈ চাউলৰ কেজি লাগে আলুৰ কেজি 30 টাকা পেঁয়াজৰ কেজি 30-40 টাকা আমি কেনেকৈ যাওঁ বজাৰত যাব নোৱাৰোঁ দোকানত যাব নোৱাৰোঁ জহাই খুৱাই কুবৈ চলিগিলা কাজিবা যাব নোৱাৰে কাম বনে যাব নোৱাৰে দুটা মাছালিও চকক বেচবা যাব নোৱাৰোঁ আকপা আলু কিনি খুজিলেও কহো যাব নোৱাৰোঁ পইচা নাপাওঁ চলিগিলাই ঘৰত বহি আছে কচু ঢেকীয়া চাব গ'লেও মুখত কাপোৰ বান্ধি যাব লাগে বেমাৰ অহা বুলি কয় সকলে এতিয়া আমি ভয়তে এতিয়া আমি পেটত বান্ধি থাকিব লগা হয় লগানে এতিয়া ল'ৰা ছোৱালীগিলা এতিয়া তিৰিকে পুহিব না আমাকে পুহিব এতিয়া গভৰ্ণমেণ্টে আমাক অলপ সহায় সাহায্য কৰিলে আমি আৰু বাচি গ'লোঁ নহ'লে আমি আৰু মৰি গ'লোঁ ৰাইজসকল এতিয়া আপোনালোকক অনুৰোধ কৰি কৈছোঁ আমাক এতিয়া সহায় সাহায্য অলপ দিয়ক গোটেই চুপাটোৰে মানুহখিনি খনাই চুপাটোৰে খনাই চবৰে কষ্ট হৈছে আমাৰ মাছমৰীয়া মানুহ এটিমান মাছালিও বেচবা যাব নোৱাৰোঁ চকক একো নাপাওঁ খাবা কচু ঢেকীয়া তুলিবও নাপাওঁ কহায়ো বাহিৰে ওলবা নোৱাৰোঁ গাড়ী মটৰ বন্ধ চলি হাজিৰা কৰিলেও পুলিচে বাটত কোবাই হাজিৰা কৰিব গ'লেও হাজিৰা কৰিব দুদিন কোনো নানতে চলোঁ কেনেকৈ আমি দুখীয়া মানুহ চাকৰিয়াল লাগিলে খালাক বা টাকা থকা মানুহে খালাক ভাঙে কিনি আনি আমিতো এখনিও নাই আমি হাজিৰাহে কৰোঁ হাজিৰা কৰবাৰ দিনা খাওঁ হাজিৰা নকৰবাৰ দিনা লগান আমি কেনেকৈ চলোঁ আমাৰতো চলবাৰ উপায় নাই এতিয়া আমাক অলপ সহায় সাহায্য কৰিব লাগে গভৰ্ণমেণ্টে চৰকাৰৰ পৰা ঘৰ পাইছা না তুমি ঘৰ পোৱা নাই পেঞ্চন পাইছা না একো পোৱা নাই পেঞ্চন পাৱাৰ বয়স হৈছে তোমাৰ না একো নাই পোৱা নাই পোৱা নাই অঁ